কেনেকুৱা লাগি আছে মানে পাহাৰৰ দৃশ্যখিনি চাই বহুত মজা লাগি আছে না তো বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাও মোৰ নতুন আন এখন ভিডিঅ' লৈ। তো বন্ধুসকল আজি আমি যাই আছো গোৱালপাৰা। বহু দিনৰ পৰা ভিডিঅ' মানে চেনেলত ভালকৈ আপলোড কৰিব পৰা নাই, আপোনালোকক ভাল কণ্টেণ্ট দিব পৰা নাই। তাৰ কাৰণে আজি গোৱালপাৰা যাই আছো আৰু মোৰ লগত যাব মানে ঐ যাবি নে গোৱালপাৰা? আজি উপায় নাই, ঘৰত বহি আৰু কাম কাজ নাই আৰু কি কৰিম, অলপ ঘূৰি ফুৰি আহোঁ। আজিৰ মানে ভিডিঅ'টো বম ভিডিঅ' হ'ব, মানে বহুত দিনৰ মানে পিছত আজি মানে অলপ বাহিৰলৈ ফুৰিবলৈ যাই আছোঁ। মানে আজি অলপ ঘৰতে বহি আছোঁ, তাৰ কাৰণে ভাবিলোঁ এটা ভালকৈ ভিডিঅ' বনাওঁ। আৰু আমি আজি আপোনালোকক গোৱালপাৰাত যাই কিনে ক'ত যাম, কি কৰিম গোটেইখিনি আপোনালোকক ভিডিঅ' কৰি দেখুৱাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তেনেহ'লে বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অহাৰ পিছত চাওক ইয়াতে মানে এটা ঠাইত অলপ জিৰণি লৈছোঁ। মানে তেনেকৈ জিৰণি নহয়, অলপ মানে গাড়ীক ৰেষ্ট কৰিব দিছোঁ। আৰু এতিয়া মই যিটো ঠাইত আছোঁ চাওক, মোৰ সন্মুখত এইটো এটা বিল আছে আৰু মানুহে ইয়াতে মানে মাছ মাৰি আছে। আৰু এইটো মাছ মৰা মানে ছিষ্টেমটো অলপ বেলেগ। আৰু পিছত চাওক মোৰ পিছত পাহাৰ, এইখিনি পাহাৰীয়া এলেকা হয়। আৰু পূৰা মানে যেনে লাগি আছে পাহাৰৰ ওপৰত মানে মেঘ নামি আহিছে, এনেকুৱা লাগি আছে। চাওক মই আপোনাক পিছৰ কেমেৰাত মই দেখুৱাই দি আছোঁ। এইবিলাক দৃশ্য চাই বহুত ভালে লাগে। আৰু মোৰ লগত আহিছে কোন চাওক, ঐ কেনেকুৱা লাগি আছে মানে পাহাৰৰ দৃশ্যখিনি চাই বহুত মজা লাগি আছে না? মেঘ নামিছে, মজা লাগি আছে। তো বন্ধুসকল তেনেহ'লে ভিডিঅ'টো আপোনালোকে গোটেইখিনি চাই থাকিব আৰু আমি আগলৈ যাম। আহি মানে পালোঁ ঝৰ্ণা। চাওক মোৰ পিছফালে মানে ঝৰ্ণাৰ পানী যাই আছে। ঝৰ্ণা মানে চালে কাৰ মন নাযায় যে অলপ ঝৰ্ণাৰ পানীত মানে হাত মুখখিনি ধুই লওঁ, কাৰ মন নাযায়? তাৰ কাৰণে মানে ঝৰ্ণা চোৱাৰ পিছত ভাবিলোঁ অলপ ঝৰ্ণাৰ পানীখিনি অলপ মানে চুই কেনে হাত মুখখিনি ধুই চাওঁ কেনেকুৱা লাগে। আৰু যদি ৰ'দৰ দিন হ'লে ভাল লাগিল হয়, ৰ'দৰ দিনত মানে ঝৰ্ণাৰ পানীবিলাক বহুত ঠাণ্ডা হয়, তাৰ কাৰণে মানে আৰু বহুত ভাল লাগে। তো আজি দিনটো মানে অলপ ঠাণ্ডা, তাৰ কাৰণে অলপ বেয়া লাগিব, কিন্তু ঝৰ্ণা চালোঁ অলপ পানীটো চাব লাগিব নহয়। বেয়া চাওক ঝৰ্ণা পানী, ঝৰ্ণাৰ পৰা মানে পুৰা পানী আহিছে, বহুত ভাল লাগিল। আৰু পিছফালে পুৰা পাহাৰ চালে কাক ভাল নালাগে, সবকে ভাল লাগে পাহাৰখিনি চাই। এইটোৱে হ'ল মানে আমাৰ আসামৰ মানে যিটো মানে নেচাৰেল ভিউ যে কয়, এইটোৱে হ'ল মানে আমাৰ আসামৰ নেচাৰেল ভিউ। তো চাগে ভিডিঅ'খন চাই আপোনালোকক বহুত ভাল লাগিব, ভিডিঅ'খন চাই থাকিব। বন্ধুসকল ফাইনেলি আহি মানে জগিঘোপা পালোঁ। চাওক মোৰ পিছফালে মানে আমি যে কওঁ জগিঘোপা পেপাৰ মিল যে আছে, এয়া চাওক এইটো মানে জগিঘোপা পেপাৰ মিল হয়। বৰ্তমান মানে বন্ধ আছে, ভিতৰত মানে যোৱাৰ এলাও নাই, তাৰ কাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ। মানে ভিতৰত এনে মানুহক সোমাব নিদিয়ে, তাৰ মানে কোনো পাৰ্মিশ্যন নাই। মই মানে ৰাস্তাৰ ছাইডত মই এটা ঠাইত থিয় হৈ মানে অলপ ভাবিলোঁ অলপ আপোনালোকক দেখাওঁ
যে জগিঘোপা পেপাৰ মিল মানে বহুত পুৰণি পেপাৰ মিল হয়। চাওক ইয়াৰ মানে ঘৰবিলাক কেনেকুৱা, ইফালেও ঘৰ আছে মানে চাগে ইফালৰ পৰা আপোনালোকে ভালকৈ গম নাপাব, মানে ভিতৰত পূৰা জংঘল হৈ আছে, পূৰা জংঘল। চাওক মানে এইটো মানে বহুত বছৰৰ পৰা মানে বন্ধ হৈ আছে। তো নিশ্চয় চালে আপোনালোকক বহুত ভাল লাগিব। আৰু যদি এইটো পেপাৰ মিল মানে যদি চালু হ'লহেঁতেন তেনেহ'লে মানুহৰ বহুত সুবিধা হ'লহেঁতেন। তো এইটো মানে চালু হোৱাৰ কোনো অপশ্যন নাই, আছে নেকি? এইটো মানে চালু হোৱাৰ কিবা অপশ্যন আছে? সম্ভাৱনা নাই। তো আমি গোৱালপাৰা পাম আৰু বেছি দূৰ নাই, ইয়াৰ পৰা অলপ গ'লে আমি গোৱালপাৰা পাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। আৰু মই পিছৰ কেমেৰাৰে মই আপোনালোকক অলপ ভালকৈ দেখুৱাব চেষ্টা কৰিম মানে তাৰ ঘৰবিলাক। ফাইনেলি জগিঘোপা ব্ৰিজ পালোঁ। এতিয়া আমি জগিঘোপা ব্ৰিজৰ ওপৰত উঠিম, মানে ব্ৰহ্মপুত্ৰৰ ওপৰেদি যিটো মানে ব্ৰিজ গৈছে জগিঘোপা ব্ৰিজ, মানে nornarayan সেতু, আৰু সেইটোত উঠি গ'লোঁ। আৰু এয়া চাওক ব্ৰিজৰ ওপৰত উঠিলোঁ। কম আৰু মানে মুখেৰে প্ৰকাশ কৰিব পৰা নাই যে কেনেকুৱা ধৰণৰ ফিল হৈ আছে। তো সেই আজিৰ ভিডিঅ'টো মানে কৰি বহুত ভাল লাগি আছে। যেনেকুৱা ধৰণৰ ভিউ নিজ চকুৰে চাব পাৰি আছোঁ, এইটো মানে আমাৰ অসমৰে ভিউ হয়। এইটোৱে মানে আমাৰ অসমৰ এটা নেচাৰেল ভিউ, অসমৰ নেচাৰেল কথা শুনিছে, অসমৰ ভিউৰ কথা। এয়া হ'ল আমাৰ অসমৰ নেচাৰেল, তাৰ কাৰণে আমাৰ অসমৰ নাম গোটেই ভাৰতবৰ্ষত মানে উজ্বলি আছে ইয়াৰ কাৰণে। আৰু মানে ৰাস্তাৰ কণ্ডিশ্যন মানে খুব বেয়া আছে। ইফালে মানে নিউজ লাইভৰ মানুহ আহিছে, মানে নিউজ লাইভ কৰি আছে, মানে ৰাস্তাৰ কণ্ডিশ্যন চাওক। ইফালে মানে গাড়ী ৰখাই মানুহক সুধি আছে। আৰু এইটো